ফ্ৰেণ্ডছ গুড মৰ্ণিং। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ত মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু সদায় ভালে থকাটোৱে বিচাৰোঁ। আৰু আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি আছে আমাৰ ছোৱালীজনী মানে আজি জন্মদিন। আৰু তাই জন্মদিনত কি কৰে আপোনালোকক সকলো দেখাই যাম। তাহলে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই সেইকাৰণে তাইহঁতৰ ঘৰত যাওঁ। মানে আমাৰ ছোৱালী মানে মোৰ মাজু খুৰাৰ ছোৱালী হয়, সেইকাৰণে আমাৰ ছোৱালী বুলি কৈছোঁ। আৰু বোলে চাওঁ। আৰু ইয়াৰ মাহঁতে চব্জি কাটি আছে, খৰি আছে, চব বাও আছে। আৰু নতুন বাৰী এজনীও আহিছে, মাকে গতিকে ভাত খাই লৈছে ছোৱালী বাৰ্থডে। আৰু এইফালে বাৰ্থডে গাল পূৰা শুই আছে। আৰু আজি মোৰ মাতটো অলপ ভগা ভগা লাগিছে চাগে দেই, মানে ঘৰৰ পৰা আহি একদম পূৰা বেমাৰত পৰিছোঁহি, সেইকাৰণে অলপ মাতটো ভগা ভগা লাগিছে। আৰু এনেই পূৰা শুই আছে কুম্ভকৰ্ণ। হেপী বাৰ্থডে, হেপী বাৰ্থডে। হেপী বাৰ্থডে বুলি। আৰু এইফালে মই অকণমান সজাই দিছোঁ, মানে গাটো ইমান ভাল নাই, মই কৰিব অকণমান মন নাই, কিন্তু সেইকাৰণে অলপমান কৰি দিছোঁ আৰু অকণমান সজাই মেলি দিছোঁ কেকটো কাটিবৰ কাৰণে। আৰু এইটো হৈছে তাইৰ গিফ্টটো, মানে তলত পেন আছে আৰু তলত ওপৰটো স্পৰ্টিং টাইপৰ, মানে গৰমত পিন্ধিবৰ কাৰণে আৰামৰ কিবা এটা আনিছোঁ। আৰু এইফালে খুৰাই একদম পূৰা খানা বনোৱা ব্যস্ত, মানে জীয়েকৰ বাৰ্থডে যদিও একদম মানে ৰ'বলৈ সময় নাই, পূৰা কামত লাগি আছে।